এয়া আমি আম খাই আছো এয়া বেটাই মই বেটা বহি আছে এয়া আমটো কেনেকুৱা ভালে মস্তি নাই মস্তি এয়া আম খাই আছে আজি ভিডিওটো এয়া আৰম্ভ কৰিছো আজি আম খাই মেলি আমি দুপৰীয়া সাজলে যাম তাকে ভাবিছো আজি দেখুৱাই আছো কি বনাম বলকচোন চাও এয়া আজি দুপৰীয়া সাজত কলপচলা অকমান বনাম বুলি ভাবিছো এই কলপচলা কিনি কাৰণে কি কি সামগ্ৰী লাগে বলকচোন চাও এই কলপচলা কিনি কুটি ললো কুটি লোৱাৰ পিছত ইয়াতে আদা নহৰু পেষ্ট আৰু এটো তেজপাত এগিলা তেজপাত এয়া দালি অকমান ধুই অলপ তিয়াই থৈছিলো দালি অলপ এয়া মটৰ আৰু এয়া খাৰ নিদিলেও হয় দিলেও দিব পাৰিব বলকচোন যাও এয়া এখন কেৰাহীত মই তেল অলপ দি ইয়াত তেজপাত আদা নহৰু আৰু গোটা জিৰা দি আৰু অকমান হালধি দি এয়া ভাজি লৈছো অলপমান এয়া ভাজি ললো ভাজি হলে এতিয়া মই কলপচলাখিনি দি দিম এয়া কলপচলাখিনি দি দিয়াৰ পিছত ইয়াত মই ধুই থোৱা এই দালিখিনি দি দিম এয়া দালিখিনি দি দিলো তাৰ পৰা মটৰ কেইটামান দি দিম মটৰ তিয়াই থৈছিলো এই মটৰ কেইটামান দি দিছো আন্দাজমতে নিমখ দি দিব তাৰ পৰা অলপ দেৰি ভাজি থাকিব এয়া অলপ দেৰি ভজাৰ পিছত মই খাৰখিনি দি দিলো এই খাৰখিনি দেখাব পৰা নহয় কাৰণ মোৰ ভিডিওটো অকলে কৰিব লগা আছে সেয়েহে অকণমান মোৰ অসুবিধা আছে সেই খাৰখিনি দি দিলো দি দিয়াৰ পিছত আপোনালোকে অলপ দেৰি ভাজি অকণমান ঢাকনা মাৰি দিব ঢাকনা মাৰি অলপ ভাজি থাকক অলপ দেৰি ভাজিব লাগিব এয়া পচলাখিনি হৈ গ'ল আপোনালোকে গ্ৰেভি টাইপৰো ৰাখিব পাৰে অলপ পানী দি মই গ্ৰেভি নাই ৰখা একেবাৰে শুকান কৰি দিছোঁ আজি ভিডিওটো ইমানতে শেষ কৰিলোঁ আৰু ভাল ভাল কমেণ্ট কৰিব মোক আগবঢ়াই দিব আৰু শেষত এয়া বেটাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাই দিব বাই